নমস্কাৰ। আজি পুহ মাহৰ 24 তাৰিখ 9 জানুৱাৰী 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2022 ইংৰাজী চন ৰবিবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 6:13:57 সূৰ্য অস্ত 4:41:53 আজি শুক্ল সপ্তমী তিথি, দিনৰ ঘণ্টা 3:34:51 নক্ষত্ৰ উত্তৰ ভাদৱত, দিনৰ ঘণ্টা 11:52:09 আজিৰ দিনটোত ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সিমান ভাল নহয়। গৃহকণ্ডল, অশান্তি, ধন নাশ আদিৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থলাভ, ব্যৱসায়ত উন্নতি, মনোবল বৃদ্ধি আদি শুভ ফলৰ প্ৰভাৱ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনত উৎসাহ, মৰ্যাদা লাভ, আনৰ দ্বাৰা উপকৃত আদি শুভ ফলৰ প্ৰভাৱ। কৰ্কট ৰাশিৰ প্ৰাপ্তি, অৰ্থলাভ, মনত আনন্দ আদি শুভ ফল। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যয়, কৰ্ম পৰিৱৰ্তন, ভ্ৰমণ আজিৰ দিনটোত মধ্যম ফল দেখা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিচ্ছেদ, বিবাদ, অশান্তি আদি অশুভ ফলৰ প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সুখ ভোগ, শুভ সংবাদ, অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভজন সুখ, গৃহশান্তি, মনত উৎসাহ, আনন্দ আদি শুভ ফল। ধনু ৰাশিৰ জাতক জাতিকাসকল আনৰ দ্বাৰা প্ৰতিষ্ঠিত, আনৰ দ্বাৰা ক্ষতি, ধনক্ষয় আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ধন লাভ, প্ৰণয় লাভ, শুভ সংবাদ আদি শুভ ফলৰ প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আশাভংগ, অৰ্থনাশ, মনোকষ্ট আদি অশুভ ফল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নানান বাধা, কৰ্মনাশ, অশান্তি, খেলিমেলি আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।